দে হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ সৰু এটা ভিডিঅ' বনাই আনিলোঁ। আপোনালোকে আঁকোৱালি লৈ যেন তামোল পাৰিছিলোঁ আজি ঘৰে বাৰীয়ে তামোল। ভিডিঅ' নেৰা বহুত দিনেই হ'ল, সেইকাৰণে ভাবিছোঁ আজি তামোল পাৰিছোঁ, যিহেতু কণ্টেণ্ট বিচাৰি পোৱা নাই আৰু ইমানটো অভিজ্ঞতাও নাই মোৰ ভিডিঅ' বনোৱা। সেইকাৰণে অলপমান সৰুকৈ ভিডিঅ'ই বনাই দিম বুলি আপোনালোকলৈ মাজত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যেন, আৰু যোনে নতুনকৈ হয় মোৰ চেনেলটো নতুনেই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তামোল গছজোপাও বহুত ওখ ওখ হ'ল আৰু আগতে ঢেৰ আছিলে, এতিয়া পূৰা বুঢ়া হৈ গ'ল যে সেইকাৰণে শুকাই মৰি গ'ল গছজোপা। সেইকাৰণে বহুত কম হ'ল এতিয়া। পকাটো বহুত দিনেই হ'ল, কিন্তু বৰষুণ পৰি আছে এসপ্তাহ ধৰি, আজি পাৰিবই পৰা নাই। সেইকাৰণে আজি অলপ বৰষুণ এৰাৰ কাৰণে পাৰি দিওঁ বুলি পাৰি দিলোঁ। ক্ষমা কৰিব দেই, আপোনালোকে বৰ নহ'ব, ভিডিঅ'টো ইমান বনাবও নাজানো, অভিজ্ঞতাও নাই, সেইকাৰণে থুলমূলকৈ দিছোঁ আৰু আপোনালোকে তাকে আঁকোৱালি লৈ যেন শেষলৈ ভিডিঅ'টো চাই যেন। তামোল পাৰা হৈ গ'ল, এতিয়া ঘৰলৈ লৈ গৈ আছোঁ। ঘৰলৈ লৈ যাই চুপাৰি বনাব লাগে, কাটি কিনে ফালি কিনে শুকাই থৈ দিম ৰ'দত। তাৰপিছত বাৰিষা যে ধান লগোৱাকেইটাক খাবলৈ লাগিব নহয়, ধান লগোৱা সময়ত। এতিয়া বাৰিষা বতৰ দেখাই দিম পৰা। আজি মিনি ব্লগটো ইমানেই দেই বন্ধুসকল। বাই বাই, থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।